Hey guys, good morning. স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ঘৰলৈ অহা আপোনালোক সকলোকে দেখাইছিলোঁৱে। আজি হৈছে মাঘৰ 3 তাৰিখ। মাঘ মাহৰ প্ৰথমটো সোমবাৰ ভাবিলোঁ মন্দিৰৰ পৰা আহোঁগৈ। আমাৰ ঘৰৰ ওচৰতে মন্দিৰ এটা আছে, গুপ্তেশ্বৰ দেৱালয়। ভাবিলোঁ তাৰ পৰা এপাক আহোঁগৈ, শিঙৰি গুপ্তেশ্বৰ দেৱালয়। সেয়ে ৰাতিপুৱাই গা পা ধুই আহি অকণমান ৰ'দত বহি ল'লোঁ। অলপ পাছতকৈ মন্দিৰলৈ যাম আৰু লগত ভণ্টি যাব, মোৰ ভতিজী দুজনী যাব আৰু হাজবেণ্ড যাব, আৰু মইতো থাকিমেই লগত বাৰু। ভিডিঅ'টো শেষলৈকে চাই যাব, আপোনালোকক দেখাম মন্দিৰত গৈ কেনেকৈ কি কৰোঁ গোটেইখিনি। ভিডিঅ'টো শেষলৈকে চাই যাব। ঘৰৰ পৰা আহিবৰ সময়ত ভিডিঅ' কৰা নহ'ল। আমি আহি মন্দিৰ পালোহিয়ে, মন্দিৰৰ ওচৰ পালোহিয়ে, পাম এতিয়া আৰু মন্দিৰ। চাকি বন্তি জ্বলাবৰ কাৰণে এয়া তেল ধূপ লৈ ল'লোঁ। এয়া মন্দিৰৰ সন্মুখৰ পৰাই তেল ধূপ চাকি বন্তি লোৱাৰ পাছত আমি মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। এনেকৈ চাকি বন্তি ধূপ জ্বলোৱাৰ পিছত এইফালে ভিতৰত দৰ্শন কৰিবৰ কাৰণে এয়া দেখিছেনে কিমান দীঘল লাইন। আজি মাঘৰ 3 তাৰিখ, মাঘৰ পূৰ্ণিমা, মাঘ মাহৰ। সেয়ে মন্দিৰত বহুত ভিৰ হৈ আছে। এয়া কিমান দীঘল লাইন, লাষ্টৰ পৰা লাইন ধৰিবগৈ লাগিব। ইমান দীঘল লাইনত ৰৈ থাকি অৱশেষত আহি পেলাই এয়া গেটৰ সন্মুখ পাইছোঁহি আৰু মন্দিৰৰ ভিতৰত দৰ্শন কৰিব পাম আৰু এতিয়া। চাকি বন্তি জ্বলোৱাৰ পাছত লাইন ধৰি থাকি ভিতৰত গৈ পেলাই দৰ্শন কৰি আহিলোগৈ। গাটো বেয়া, বহি ল'লে আৰু এইফালে আমাৰ এয়া ভতিজী, এইফালে সৰু দুজনী আহা, এইফালে হা, এইফালে মোৰ ভণ্টিজনী ৰখি আছে, লাজ লাগিছে তাই। হাই, এফালে আমাৰ ছাৰে হাঁহি হাঁহি বহি আছে। কৰোণাই পালে নেকি ঠিক নাই আৰু। দেখিছে কেনেকৈ বহি আছে, মানুহলে ভয়ে নকৰে। মন্দিৰৰ পৰা যাওঁ আৰু ঘৰলৈ আমি দুইজন, কাৰণ দুইজনৰে গাটো ইমান বিশেষ ভাল নহয়। বেছি টাইম নাথাকিলোঁ মন্দিৰত, যাওঁ আৰু এতিয়া ঘৰলৈ। ঘৰত আহি পালোঁ। এইফালে মায়ে ডিম ভাজি, গাহৰি মাংস, দাইল, চালাড বনাই থৈছে, খাই লওঁ। মন্দিৰৰ পৰা আহিলোঁগৈ। মন্দিৰৰ পৰা আহি ভাত বনাই থৈছিলে মায়ে, ভাত পানী খালোঁ। খাই বৈ অকণমান ভাগৰ মাৰিলোঁ। এতিয়া চাওঁতে সন্ধিয়াই হ'ল। কাইলৈ আকৌ ইয়াৰ পৰা যাবগৈ লাগিব ঘৰলৈ। ঘৰত গৈ পেলাই আকৌ ৰাতিটো থাকি আকৌ মাজুলীলৈ যাবগৈ লাগিব, হাজবেণ্ডৰ কৰ্মস্থলীলৈ। মাৰ ঘৰৰ পৰা যাবলৈ ওলালোঁ। যোৱাৰ সময়ত ভাবিলোঁ ফটো একপি উঠি লওঁ, ঘৰৰ সকলোৰে লগত স্মৃতি হিচাপে ৰৈ যাব। এয়া ভণ্টি কেমেৰামেন,
মা আইতা আৰু এইফালেতো দেখিছেই আমাৰ ভতিজী দুজনী আৰু হাজবেণ্ড ওলালোঁ আৰু যাবলৈ ঘৰৰ পৰা ওলালোঁ সকলোৱে বাটত আগবঢ়াই দিবলৈ আহিছে মায়ে আমাৰ এয়া কাপোৰৰ বেগটো দাঙি লৈ আহিছে বা মা আইতা ভণ্টি ভাইটি দেউতা মামী চবেই আগবঢ়াই দিবলৈ আহিছে এইফালে সৰু মামা আমাৰ কাপোৰৰ বেগটো দাঙি লৈ আহিছে মামায়ে বাটলৈ আমি ঘৰ আহি পাওঁতে সন্ধিয়া 5টা 5:30 বাজিলে ঘৰ আহি পাই ফ্ৰেছ হৈ অলপ টাইম বহি লোৱাৰ পিছত আমি ঘৰলৈ যোৱাৰ দিনাখন হাজবেণ্ডৰ লগৰ মানে হাজবেণ্ডৰ বেষ্ট ফ্ৰেণ্ড এজনৰ বিয়া আছিলে আমি মাৰ ঘৰলৈ যাব লাগে কাৰণে মোৰ যাব নোৱাৰিলোঁ তাৰ কাৰণে ভাবিলোঁ এপাক আজিয়ে গৈ আহোঁ কাৰণ কাইলৈ আমি ৰাতিপুৱাই মাজুলীলৈ যাবগৈ লাগিব আজি নগ'লে আমি আকৌ যাব নোৱাৰিম তেওঁ ইয়াত নাথাকে তেওঁ ক'ত থাকে তেওঁ জম্মু কাশ্মীৰত থাকে ছুটীত আহিছে আজি নগ'লে আমি আকৌ তেওঁক লগ নাপাম কাৰণ বহুত দিন হ'ল লগ পোৱাই নাই আৰু মইতো এবাৰো লগ পোৱা নাই মই প্ৰথম লগ পাম হাজবেণ্ডেও লগ পোৱা নাই তেওঁক বহুত দিন ভাবিলোঁ এপাক লগ পায়ো আহক গৈও আহোঁ আজি নগ'লে আকৌ সময় নাই যদি পাৰোঁ আপোনালোকক দেখাম হাজবেণ্ডৰ লগৰজনক আৰু তেওঁৰ ৱাইফক আৰু যদি দেখাম ভিডিঅ'টো চাই হাজবেণ্ডৰ লগৰজন আৰু তেওঁৰ ৱাইফ দেখাম বুলি কৈছিলোঁ আপোনালোকক কিন্তু ভালকৈ দেখাব নোৱাৰিলোঁ এনেকৈয়ে ফটোৰ জৰিয়তে দেখালোঁ তেওঁলোকক অকণমান ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক নকৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব নকৰিব কৰিব ছাবস্ক্ৰাইব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিব পুনৰবাৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত কৰিব